নমস্কাৰ বন্ধুসকল, এছএমএছ ভাৰ্চুৱেলৰ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ টপিকটো হৈছে কোণ, কোণৰ প্ৰকাৰ আৰু ইয়াক আমি কেনেকৈ মনত ৰাখিব পাৰোঁ। এই সকলোবোৰ বেছিক কনচেপ্ট এই ভিডিঅ'তে পাই যাবা। সেইকাৰণে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা যাতে সকলোখিনি সুন্দৰভাৱে বুজি পোৱা। এতিয়া আমি আৰম্ভ কৰিম কোণ মানে কি। কোণ মানে হৈছে যে যদি দুডাল ৰশ্মি আদিবিন্দু একেটাই তেন্তে ৰশ্মি দুডালে আদিবিন্দুত এটা কোণ গঠন কৰে। মানে কি বুজাইছে, যদি ৰশ্মি দুডালৰ আদিবিন্দু একেটা, আদিবিন্দু মানে কি, মানে ৰশ্মিডালে যিটো বিন্দুৰ পৰা উৎপত্তি হয় তাক আদিবিন্দু বোলে, মানে য'ৰ পৰা আৰম্ভ হয়। ইয়াতে অ বিন্দুৰ পৰা ৰশ্মি দুডাল কি আছে, এই অ বিন্দুৰ পৰা অ এ আৰু অ বি, এই দুডাল ৰশ্মি কি হৈছে, এই ৰশ্মিডাল অ বিন্দুৰ পৰা আৰম্ভ হৈছে। সেইকাৰণে কি হৈছে, এই ৰশ্মি দুডালে এই বিন্দুটোত কি কৰিছে, এটা কোণ গঠন কৰিছে। এইটো কি হ'ব, এইটো কোণ অ বিন্দুত এটা কি কৰিছে, এইটো এটা কোণ গঠন কৰিছে, এইটোক আমি কোণ বুলি কওঁ। এতিয়া যদি আমি লিখো যে কোণটো কি হ'ব, কোণটো কি হ'ব, যে এইটো আমি কোণ এংগল চিন, এইটো কোণ বোলে, এইটো কোণ ব্যৱহাৰ কৰিলেহে আমি কি কোণ বুলি গম পাওঁ। এইটো কোণ কি হ'ব, এ অ বি, এটা কোণ। মানে কি, যদি অ এ আৰু অ বি ৰশ্মিডালে অ বিন্দুত মিলিত হৈছে, বিন্দুটো হয় কি, এই বিন্দুটো এটা কোণ গঠন কৰিছে। এই কোণটোৰ নাম কি, এ অ বি। আমি যেতিয়া এই কোণটো লিখিম, আমি তিনিটা ধৰণে এই কোণটো লিখিব পাৰোঁ। য'ত কোণ উৎপত্তি হয় সেইটো একদম সমাজত থৈ কেনে আমি নহয় লিখিব পাৰোঁ। আমি কেনেকৈ লিখিব পাৰোঁ, যে এংগল মানে কোণ। আমি কোণ লিখিলে এই চিনটো ব্যৱহাৰ কৰিব লাগিব। যদি এই চিনটো ব্যৱহাৰ কৰা নহয় তেনেহ'লে আমি সেই কোণ বুলি সেইটোক নুবুজাওঁ। আমি এই কোণটোক তিনিটা ধৰণে লিখিব পাৰোঁ। কেনেকৈ, আমি যিহেতু অ বিন্দুত এটা কোণ গঠন কৰিছে, অ বিন্দুটো সমাজত ৰাখি আমি বাকী দুটা ফাৰ্ষ্ট ছেকেণ্ড দিব পাৰোঁ। আমি প্ৰথমতে এ অ বি, এইটো এটা কোণ লিখিব পাৰোঁ। এই কোণটোকে আমি আৰু এই ধৰণে লিখিব পাৰোঁ যে এংগল বি অ এ, মানে আমি যিটো য'ত অটো কোণটো উৎপন্ন হয় সেইটোত আমি সমাজত ৰাখি কিনে এই দুটা ওলোটাকৈ লিখিব পাৰোঁ। বা ইকুৱেল টু এংগল অ বুলি দিলেও এই কোণটোকে বুজাব। আমি এই তিনিটা ধৰণে এই কোণটো লিখিব পাৰোঁ। এতিয়া আমি চাম যে কোণৰ জোখ। কোণৰ জোখ মানে কি, কেনেকৈ কোণবোৰ জোখা হয়। কোণৰ জোখ মানে কি দিছে, কোণ এটাৰ বাহু দুটা এটা আনটোৰ লগত, মানে কোণ দুটাৰ বাহু দুটা এটা আনটোৰ লগত কিমান মেল খোৱা তাৰ জোখটোকে কোণৰ জোখ বুলি কয়। মানে কোণৰ জোখ মানে কি, যে এইটো এটা কোণ, এই কোণটোৰ মানে বাহু দুটা কিমান মেল খাই আছে, সেই যিমান মেল খাই আছে সেইটোকে কি বুলিব, কোণৰ জোখ বুলি কোৱা হয়। এতিয়া আমি জোখ কিমান বুলি চাব যাওঁ, তেনেহ'লে আমি এই বাহু দুটাৰ মাজত ফাঁক কিমান আছে, কিমান মেল খাই আছে, সেইটো আমি জুখিলেই গম পাই যাম যে কোণটো কিমান ডিগ্ৰী কোণ কৰি আছে। এতিয়া আমি কোণ মাপৰ হোৱাত একদম সহজে ইয়াৰ নহয় জোখ ল'ব পাৰোঁ। মই যেতিয়া আপোনালোকক অংকন শিকাম তেতিয়া নহয় এইটো আমি কেনেকৈ জোখা হয় সেইটো আমি ধুনীয়াকৈ শিকাই দিম। মই আপোনালোকক শিকাইছোঁ যে কোণ মানে কি, কোণৰ প্ৰকাৰ। এতিয়া আমি চাম যে কোণৰ প্ৰকাৰ আৰু সেই কোণৰ প্ৰকাৰবোৰ আমি কেনেকৈ মনত ৰাখিব পাৰোঁ। আমি ডাইৰেক্ট যদি মুখস্থ কৰিব যাওঁ তেনেহ'লে আমাৰ কেইদিনমান মুখস্থ কৰিম কিন্তু পাহৰি যাম। এনেকুৱা কিছুমান টেকনিক আছে যাৰ সহায়ত আমি চিৰজীৱন মনত ৰাখিব পাৰোঁ। সেই টেকনিকবোৰো আপোনালোকক ক'ম, ভিডিঅ'টো সম্পূৰ্ণ কৰি যাবা। এইখিনিতে মই কোণৰ জোখত দুটা কথা কৈ থওঁ, যে কোণ জুখিবলৈ আমি ডিগ্ৰী নামৰ এটা একক ব্যৱহাৰ কৰোঁ। যেনে কোণটো কিমান মেল খাইছে, যে 35, মানে কি দিম 35 ডিগ্ৰী। ডিগ্ৰী আমি এইটো ডিগ্ৰী আমি 35 ডিগ্ৰী, ওপৰত সৰুকৈ এটা ফুট দিয়া এইটো কি বোলে, ডিগ্ৰী বুলি কোৱা হয়, মানে 35 ডিগ্ৰী। আৰু আমি যিহৰ সহায়ত কোণটো জোখোঁ সেই যন্ত্ৰটোৰ নাম কোণ মাপক যন্ত্ৰ। এতিয়া আমি চাম যে কোণৰ প্ৰকাৰ। কোণ সাধাৰণতে বহুত প্ৰকাৰৰ আছে, তাৰে ভিতৰত প্ৰধান 6-7 প্ৰকাৰমান একদম ইম্পৰ্টেণ্ট হয়। এই 6-7 প্ৰকাৰ জানিব লাগিব। প্ৰথম হৈছে সূক্ষ্ম কোণ। সূক্ষ্ম কোণ মানে কি, যে এটা কোণৰ মান 90 ডিগ্ৰীতকৈ কম হ'লে তাক সূক্ষ্ম কোণ বোলে। মানে যদি কোণটোৰ মান 90 ডিগ্ৰীতকৈ সৰু হয় তাক কি বুলিব, সূক্ষ্ম কোণ বোলে। যেনে 20, 55, 50, 85 এইবোৰ কি বুলিব, সূক্ষ্ম কোণ। মানে কি হৈছে, যদি
90 ডিগ্ৰীতকৈ কি হ'ব লাগিব সৰু হ'লে তাক কি বুলিব সূক্ষ্মকোণ বুলি কোৱা হয় আমি এইটো কেনেকৈ মতে সূক্ষ্ম মানে কি ক্ষীণ একদম সৰু সূক্ষ্ম মানে কি 90 ডিগ্ৰীতকৈ সৰু তেনেকৈ আমি অতি সহজে মনত ৰাখিব পাৰোঁ আমি নেক্সট চাম এতিয়া স্থূলকোণ মানে কি 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু মাপৰ কোণক স্থূলকোণ বোলে স্থূলকোণ হ'ব লাগিলে কি হ'ব লাগিব 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব মানে এইটোক আমি কেনেকৈ মতে স্থূল নামটোৰ দ্বাৰা গম পাই স্থূল ডাঙৰ কিবা মানে যিকোনো মাপ 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু সেইবোৰক কি বোলে স্থূলকোণ বুলি কোৱা হয় এতিয়া আমি চাম নেক্সট কোণৰ প্ৰকাৰ হৈছে সমকোণ মানে কি যে এটা কোণৰ মাপ 90 ডিগ্ৰী হ'লে তাক এটা সমকোণ বোলে মানে যি কোণৰ মাপ 90 ডিগ্ৰী সেই কোণক কি বোলে সমকোণ বোলে সমকোণ মানে কি মানে এইটো আমি কেনেকৈ মতে সমান হ'লে দুডাল লাগে সেই দুডাল যেন আমি এনেকৈ কৰি দিওঁ এনেকৈ চিধাই টানি মানে লম্ব হিচাপত টানি দিলে কি হ'ব এইটো এটা 90 ডিগ্ৰী কোণ কৰিব আৰু সমকোণ হ'ব লাগিলে লম্ব হ'ব লাগিব এটা আনটোৰ ওপৰত লম্ব ইয়াত চিত্ৰটোত গমে পাইছে যে O এৰ ওপৰত OB লম্ব হৈছে মানে লম্ব হ'লে কি হৈছে এইটো 90 ডিগ্ৰী কোণ কৰিছে এতিয়া আমি নেক্সট কোণ চাম যে সৰল কোণ মানে কি যি কোণৰ মাপ 180 ডিগ্ৰী তাক সৰল কোণ বোলে মানে কি যিটো কোণৰ মাপ 180 ডিগ্ৰী তাক কি বোলে সৰল কোণ বোলে মানে যদি আমি এডাল ৰেখা এইটো AOB এই যে কোণটো আছে এই কোণটো কি আছে সৰল কোণ বুলি কোৱা হয় AOB এই কোণটো ইয়াৰ পৰা ইয়ালৈ এইখিনি এই কোণটোক 180 ডিগ্ৰী বুলি কয় এইটো হৈছে সৰল কোণ নেক্সট চাম সম্পূৰক কোণ মানে কি দুটা কোণৰ সমষ্টি মানে যোগফল যদি দুটা কোণ আমি যোগ কৰোঁ দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী হ'লে সিহঁতক এটা অইনটোৰ সম্পূৰক কোণ বোলে যদি দুটা কোণ যোগ কৰি আমি 180 ডিগ্ৰী পাওঁ সেই কোণ দুটাক এটাক আনটোৰ সম্পূৰক কোণ বোলে যদি আমি চাওঁ যে 60 ডিগ্ৰীৰ সম্পূৰক কোণ কি হ'ব 60 ডিগ্ৰীৰ লগত আৰু কি যোগ কৰিলে কি হ'ব 180 হ'ব যে 120 মানে 60ৰ সম্পূৰক কোণ কিমান হ'ব 120 ডিগ্ৰী নিশ্চয় বুজিছে আৰু যেন আমি চাওঁ যে 10 ডিগ্ৰীৰ সম্পূৰক কোণ কিমান হ'ব আৰু 10 ডিগ্ৰীৰ লগত কিমান যোগ কৰিলে 180 ডিগ্ৰী হ'ব যে 170 মানে 10 ডিগ্ৰীৰ সম্পূৰক কোণ হ'ব 170 নিশ্চয় বুজি পাইছে এতিয়া আমি নেক্সট কোণটো চাম যে সম্পূৰ্ণ কোণ আমি নামটোৰ পৰা গম পাইছো সম্পূৰ্ণ মানে গোটেই যি কোণৰ মাপ 360 ডিগ্ৰী তাক সম্পূৰ্ণ কোণ বোলে মানে এটা সম্পূৰ্ণ কোণত কিমান ডিগ্ৰী কোণ থাকে যে 360 ডিগ্ৰী মানে এই গোটেই কোণটো AOB এই গোটেই কোণটো কিমান ডিগ্ৰী যে 360 ডিগ্ৰী মানে গোটেই কোণটোক কি বলবো সম্পূৰ্ণ কোণ বোলে এতিয়া চাওঁ আমি যে প্ৰবৃদ্ধ কোণ মানে কি মানে প্ৰবৃদ্ধ ডাঙৰ 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ সৰু কোণক কি বোলে প্ৰবৃদ্ধ কোণ বোলে মানে যি কোণৰ মাপ 180 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব কিন্তু 360 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব সেই কোণক কি বোলে প্ৰবৃদ্ধ কোণ বুলি কোৱা হয় এই কোণকেইটা হয়তো নিশ্চয় বুজি পাইছে আৰু বিভিন্ন প্ৰকাৰৰ কোণ আছে মেইন ইম্পৰ্টেণ্ট কোণ হৈছে এইকেইটা যদি এইকেইটা নাজানা তেনেহ'লে জ্যামিতি কৰাত বহুত অসুবিধা হ'ব পোনপ্ৰথমতে এইকেইটা সম্পূৰ্ণৰূপে এনেকুৱা কৰিলে যাতে তুমি চিৰদিন মনত থাকা তেনেকুৱা বাৰ বাৰ এই ভিডিঅ'টো বাৰ চোৱা যাতে তোমাৰ সাবকনচিয়াস মাইণ্ডত সোমাই যায় এইকেইটা যদি গোটেই জীৱন মনত ৰৈ যায় কাৰণ যদি এইবোৰ নাজানা যদি মনত নাথাকে তেনেহ'লে জ্যামিতি বহুত টান পায় তোমালোকে নিশ্চয় গম পাইছে যে বেছিভাগ ষ্টুডেণ্টে জ্যামিতি টান পায় ইয়াৰ মূল কাৰণ হ'ল এইবিলাক বেছিক কনচেপ্ট নথকাৰ বাবে মই হ'ব নিশ্চয় বুজি পাইছা আৰু যদি কিবা সুধিব লগা থাকে তেন্তে কমেণ্টত সুধিব পাৰা যদি ভিডিঅ'ৰ পৰা অলপ হ'লেও উপকৃত হোৱা বুলি ভাবে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু ছাত্ৰ ছাত্ৰী পায় যাতে তেওঁলোকে এইবোৰ ধুনীয়াকৈ শিকিব পাৰে আৰু আমাৰ পৰিয়ালৰ লগত একত্ৰিত হোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ